কৰোণা বিভীষিকাই সমগ্ৰ বিশ্বতে আজি গোটেই মানৱ জীৱনৰ সামাজিক সকলো ক্ষেত্ৰতে এটা বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে আৰু এই বিভীষিকাময় পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে চৰকাৰ তথা প্ৰশাসনে বিভিন্ন প্ৰট'কলৰ আহ্বান জনাইছে আৰু প্ৰট'কলৰ জৰিয়তে মানুহে সজাগ আৰু সচেতন হৈ থাকিলে এই বেমাৰটোৰ পৰা ৰক্ষা পাব বুলি চৰকাৰে অহনিহে বা স্বাস্থ্য বিভাগে বা প্ৰশাসনে এই ব্যৱস্থাটোৰ প্ৰতি হেৰি কৰিছে। সেয়েহে চৰকাৰ তথা প্ৰশাসনে যিখিনি প্ৰট'কল বান্ধি দিছে সেই কথাখিনি সকলো মানুহে মানি চলি কৰোণা ৰোগটো অধিক বিয়পাৰ ক্ষেত্ৰত বা কৰোণা ৰোগটো নিৰাময়ৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা কৰিব বুলি আমি আহ্বান জনাইছোঁ সকলোকে। কিন্তু আমি আচৰিত হৈ গৈছোঁ কৰোণা ৰোগটোৰ কথাটো যিহেতু কৰোণা ৰোগটোৱে মানুহক আক্ৰমণ কৰিছে, মানুহ জীৱশ্ৰেষ্ঠ মানুহ জীৱশ্ৰেষ্ঠ, গতিকে আৰু পৃথিৱীত একমাত্ৰ জীৱ যি মানুহেই চিন্তা কৰিব পাৰে, চিন্তা চৰ্চা কৰিব পৰা মানুহক চৰকাৰ তথা প্ৰশাসনে কিয় প্ৰট'কল বান্ধি পেলাই ইমান বাৰে বাৰে তেখেতলোকক অনুৰোধ জনাইছে বা পুলিচ প্ৰশাসনে মানুহক মাৰপিট কৰি ভিতৰত ভৰাই দিবলগীয়া পৰ্যন্ত হৈছে, এইটো কিয় হৈছে? জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি প্ৰত্যেকজনেই আচলতে এইবোৰ চিন্তা চৰ্চা আৰু সজাগ হোৱাটো উচিত। আৰু বিশেষকৈ আমি আৰু কিছু কথাই মনলৈ আহিছে এই ক'ভিডৰ পৰা। মানুহৰ প্ৰাণৰ যথেষ্ট মমতা আছে, প্ৰতিজন মানুহে এই ৰঙীন পৃথিৱীখন এৰি যাবলৈ কোনেও নিবিচাৰে আৰু সেইকাৰণে হয়তো ICUত কেলধেপ কৰি হ'লেও মানুহ জীয়াই থাকিবলৈ বিচাৰে। কিন্তু এতিয়া ক'ভিডৰ কাৰণে বা কৰোণাৰ কাৰণে গোটেই বিশ্বতে ইমান আমাৰ সম্ভাৱ্যপূৰ্ণ আমাৰ খুব কম বয়সৰ মানুহো আমি হেৰুৱাবলগীয়া হৈছে। তেনেস্থলত কিয় আৰু এই মানুহবিলাকে নিজৰ প্ৰাণৰ মমতাৰ কথাটো পাহৰি গৈছে আৰু নিজৰ প্ৰাণৰ মমতাটো পাহৰি গৈ কেৱল ক'ভিডৰ পিছতে ঘূৰিছে, কিন্তু প্ৰাণৰ মমতাটো পাহৰি যোৱা যেন লাগিছে প্ৰকৃততে। সেইকাৰণে আমি ভাবোঁ যে যিখিনি প্ৰট'কল চৰকাৰে বা প্ৰশাসনে আমাক বান্ধি দিছে সেইখিনি মানি চলাৰ উপৰিও আমি যিহেতু বিগত বৰ্ষতো এই কৰোণা ৰোগ হৈছিল আৰু তাৰ কাৰণে আমি মাহ ধৰি লকডাউন মানি লৈছিলোঁ আৰু সেইবোৰ মানসিকভাৱে আমি যথেষ্ট প্ৰস্তুত যে লকডাউনটোৰ কাৰণে। গতিকে আমি লকডাউনৰ পৰ্যায়টো চৰকাৰ বা প্ৰশাসনে নকৰাকৈ আমি নিজাববীয়াকৈ লকডাউনৰ দৰে এটা পৰিৱেশ গঢ়ি তুলি আমি এই ৰোগটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি সকলোলৈ আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ।